নমস্কাৰ। আজি আহিছোঁ ভীমশংকৰ পামহিত থকা ডাকিনী পাহাৰত ভীমশংকৰ মন্দিৰলৈ, আৰু এতিয়া লাইনত থিয় হৈ আছোঁ। জানো কেতিয়া আমি দৰ্শন কৰিব পৰা নাই আৰু দেই। কিন্তু এটা ভাল, বতৰটো ঠিকেই আছে বাৰু। আজি ৰবিবাৰ যিহেতু মানুহ বহুত। চাওকচোন আগৰ লাইন এইটো। আমি ভাণ্ডাৰাৰ পৰাই লাইন লাগিছোঁ। এয়া চাওক, পিছফালে এয়া বহুত মানুহ। আজি আমাৰ দৰ্শন হ'ব নহয় গম পোৱা নাই, আৰু তথাপিতো ধৰি আছোঁ। আৰু আমাক লাইনত থকা দেখি বহুতে কৈ আছে যে আপোনালোকৰ আজি 5টা বাজিব গধূলি, কাৰণ ভিতৰত বহুত জাম আছে বুলি কৈ আছে। তথাপিতো আশা এৰি দিয়া নাই। এয়া লাইন পাতি আছোঁ, চাওঁচোন কি হয়, দৰ্শন কৰিব পাৰোঁ নে নোৱাৰোঁ। নোৱাৰিলেও চাকি জ্বলাবলৈও মানুহে যাব পৰা নাই। এয়া গণেশ মন্দিৰটো পাৰ হৈয়ে আমি ৰৈ আছোঁ, মানে আগবাঢ়িব পৰাই নাই। আমাৰ অৱশেষত দৰ্শন নহ'ল। আমি বাহিৰতে চাকি জ্বলাই আহিলোঁ, আৰু ইয়াতে খাবৰ কাৰণে সোমালোঁ। আমি খাই হ'ল, আৰু ইমান ভিৰ, তাতে এনেকৈ ভিডিঅ' কৰিব নোৱাৰি, গতিকে খোৱাৰ পাছত ভিডিঅ'টো কৰিছোঁ। ইয়াতে পুৰি, চব্জি, তৰকাৰী, লগতে পায়স, লগতে জেলেপি আছিলে। খুব সুন্দৰভাৱে আয়োজন কৰিছোঁ তেওঁলোকে। আমি যোৱাবাৰো খাইছিলোঁ। ইয়াৰ সোৱাদ কি ক'ম আৰু, বহুতেই ভাল লাগে। আৰু ফেনৰ ব্যৱস্থাও কৰি দিছে যাতে ভক্তসকলে গৰম নাপায় বুলি। লগতে পানী, চাহ, তামোল, চুপাৰি, আৰু লগতে সেইফালে লাইন পাতি আছে মানুহবিলাকে। এয়া বুন্দিয়া বিলাই আছে প্ৰসাদ হিচাপে। আমি আৰু লাইন পতা নাই, কাৰণ ইমান লাইন পাতি আহি আকৌ ইয়াতে লাইন পাতিব মন নগ'ল। সেইফালে চাওক, বুন্দিয়া দি আছে। খুব ধুনীয়া ব্যৱস্থা ইয়াতে। অমৃত ভণ্ডাৰৰ বহুত ধুনীয়াকৈ ব্যৱস্থা কৰে।